সকলোৰে নিশ্চয় ভাল আৰু বৰ্তমান আমাৰো ভালেই। সিদিনাখন ডিব্ৰুগড় অহা যোৱা কৰি থাকিবলগীয়া হ'ল, আকৌ মোৰ গা বেয়া হ'ল, যিহেতু ইয়াত আমাৰ গাঁৱতো পূৰা মানে ৰাস্তাবোৰ বোকা হৈ আছে। ইফালে আকৌ আমাৰ ঘৰৰ ওচৰত একদম ওচৰত ন্যায়ীগৰাকী ঢুকাইছিলে, তো অহা যোৱা বৰষুণত তিতি, তাৰপিছত আকৌ তাত আমাৰ ৰুমত পানী সোমোৱাৰ কাৰণে ডিব্ৰুগড় অহা যোৱা তো এইকেইদিন পূৰা মানে পানীতে থকা নিচিনা হ'ল আৰু বেছিভাগ। সেইটো কাৰণে মোৰ পূৰা জ্বৰ হ'লগৈ, চৰ্দি জ্বৰ। এতিয়া অকণমান ভাল পাইছোঁগৈ। সেইদিনাখন গাঁৱত ডিব্ৰুগড় গৈছিলোঁগৈ, বস্তু চব উঠাই মেলি আকৌ মই ইয়ালৈকে গুচি আহিলোঁগৈ। ইয়াত গুচি অহাৰ পিছত পূৰা গা বেয়া হ'ল, সেইটো কাৰণে ভিডিঅ' কৰিব পৰা নাই। আমাৰ গাঁৱতো পূৰা পানী ডাঙৰ হ'ল। আকৌ মথাউৰিটো যদি আৰু অকণমান ওখ নকৰা হ'লে চাগে পানী পাৰ হৈ গ'লহেঁতেন, ইমানেই বেছি পানী হৈ গ'ল। আৰু ইফালে পানী নাই, মথাউৰি ইফালে আৰু পূৰা পানী, মানুহৰ থাকিবলৈ ঘৰ নাই বুলিয়ে ক'ব লাগিব। মানে কি আৰু পূৰা ঘৰবোৰ আৰু পানীত ডুবি আছে, তো তাত থাকিব নোৱাৰি। আমাৰ ঘৰতো যা দুজনীমান আছে আৰু কিছুমান উপায় নাপায় মথাউৰি থাকিবলগীয়া হৈছে। তো আপোনালোকক দেখাম কেনেকুৱা কি হৈ আছে। কালি ৰাতি অকণমান পানীটো কমিলে, এইফালে মথাউৰিত পূৰা মথাউৰি চিগু অৱস্থা হৈ আছে 3-4টামান জেগাত। পূৰা ডাঙৰ মানুহে ৰাতি শুবই পৰা নাছিলে, এইকেইদিন ভয়তে পূৰা মানে ৰাতি শুবই পৰা নাছিলে। কালি ৰাতিৰ পৰা আৰু পানীটো অকণমান কমাৰ কাৰণে মানুহৰ বহুত মনটো ভাল লগা হৈছে আৰু গাটো ইমানো ভাল হোৱা নাই মোৰ, অকণমান জ্বৰ লাগি আছে। সেইটো কাৰণে বেছি দূৰলৈ নাযাওঁ, ওচৰকেইটাকে দেখাই দিওঁ। এয়া এঘৰ চাওক, ডুবু অৱস্থা হৈ আছিলে। কালি ৰাতি পানীটো বহা হ'লে পূৰা ডুবিয়ে যায় আৰু খালি অকণমান কমিলেগৈ কাৰণে ইমানতে বাচিলে আৰু ইয়াৰ পৰা গৰু ছাগলী মানুহ চব অহা যোৱা কৰিছে। তো ৰাস্তাটো কেনেকুৱা হৈ গ'ল চাওক, এয়া ৰাস্তাৰ অৱস্থা। কালি ৰ'দ দিছিলে কাৰণে অকণমান ভাল হৈছিলে, মানে অকণমান শুকালেগৈ আলি পদূলিবোৰ, নহ'লে ইয়াৰ পৰা যাবই নোৱাৰি, বহুত বোকা হৈ আছিলে। মানে এইটো গলিৰ পৰা এইফালে নদী কিনাৰৰ ফালে আৰু ইয়াৰ পৰা ওলোৱা ৰাস্তাটো আছিলে, ৰাস্তাটো বন্ধ হৈ গ'ল। আৰু এয়া ঘৰ দেখিছে পূৰা ডুবি আছে, আৰু আগলৈ বহুত কেইঘৰ আছে এনেকৈ ডুবি আছে। আৰু এইফালে অকণ ভিতৰলৈ আছে, কেমেৰাত ভালকৈ ওলাব নাই, ক'ব নোৱাৰোঁ। এইটো জেগা জাজিমুখ বুলি কয়, এইটো আমাৰ নামঘৰটো হয় কৃষ্ণ। আৰু সেইফালে পানী লিক হৈছে, ইমান ডাঙৰ পানী। মথাউৰিটো যদি ছিগি যায় এইফালে ঘৰ নামঘৰ চব যাব। আৰু আমাৰ মাহঁতৰ ঘৰৰ ইফালে আৰু তাতো এনেকুৱা মথাউৰি চিঙু অৱস্থা। আৰু এইফালে আগলৈও আৰু এইটো ঘৰ চাওক, আলি কিনাৰ এইটো মাটিটো অকণমান বাম আছে, তথাপিও পৰা ডুবি গ'ল। এতিয়া অকণমান ওলালেগৈ আৰু চাওক, এইটো মথাউৰি আৰু এইটো হৈছে আমাৰ নামঘৰটো। জাজিমুখৰ এইটো ৰাজহুৱা নামঘৰ আৰু চবৰে। আৰু ইয়াতে পানী লিক হৈছে চাওক, আমাৰ দোকানৰ সন্মুখতে। আৰু এইটো আমাৰ দোকান হয়। ইয়াত আগতে মাহেঁতি দোকান খুলিছিলে, এতিয়া দোকানখন নচলাই এনেই পৰি আছে। ইয়াৰ পৰা পানী লিক হৈছে চাওক। আৰু সেই ছাইডৰবিলাকতো সেইফালে দেখিছে, ইয়াৰ পৰা পূৰা লিক হৈ গৈছে। আমাৰ ইফালেতো আপোনালোকক দেখালোৱে, 2-3টা জেগাতে পানী লিক হৈছে। এইকেইটা পোৱালিকেইটা মোক ইমান দিগদাৰ দিয়ে নহয়, অকণ গাৰ্ডন ইমান দিগদাৰ দিয়ে। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। চাই কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব, ভাল লাগিলে শ্বেয়াৰ কৰিব। আৰু
যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ আশা কৰিছোঁ। নেক্সট এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। সকলোৱে ভালে কুশলে থাকিব, আমিও থাকিম। আৰু গাটো আজি অকণমান ভাল পাইছোঁগৈ, সেইটো কাৰণে অকণমান ওলাই মেলি যাব পাৰিছোঁ। মানে চৰ্দিটো হ'লে একদম মোৰ কিবা হৈ যায় আৰু মূৰ চুৰ পূৰা বিষাই থাকে, টিংটিঙাই থাকে, সেইটো কাৰণে পূৰা বেমাৰী মানুহৰ নিচিনাই হৈ যাওঁ। আৰু এটা কথা, ডিব্ৰুগড়ত পানী কমিলেগৈ আৰু আমাৰ ৰুমটো যিহেতু পানী সোমাইছিলে, এতিয়া পানী কমিলেগৈ। হাজবেণ্ডে চাফা কৰি আছে, হাজবেণ্ডে তাত আছে, মই ইয়াতে আছোঁ। কেইদিনমান পিছত ময়ো যামগৈ আৰু। তো সেয়াই আছিলে, বাই বাই।